বন্ধুসকল, আপোনালোকৰ দিনটো যে শুভ হওক তাৰেই কামনা কৰোঁ। মোকো আশীৰ্বাদ কৰিব যাতে মোৰো দিনটো শুভ হওক। এয়া চাহ খাই আছোঁ। ৰাতিপুৱাৰ চাহকাপ হাতত লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিলোঁ। আপোনালোকক মই কৈছিলোঁ যে কালি মোৰ চকলেটৰ ভিডিঅ'টোত যে মই অসুবিধাৰ কিছুমানৰ কাৰণে মই আপোনালোকক চকলেটৰ ফিডবেকটো দিব নোৱাৰিলোঁ। এতিয়া চকলেটখিনি বনাই হৈ গ'ল। এতিয়া মই ৰাতিপুৱাৰ চাহকাপৰ লগত চকলেট খাইছোঁ। এয়া চব সুন্দৰ চকলেট হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। একদম মিল্কী বাৰৰ যোনটো সোৱাদ একেই সোৱাদ পাইছোঁ। মোৰ বিশ্বাস আছে যে আপোনালোকে যদি ঘৰতে বনাই খায় তেতিয়াহ'লে একেই সোৱাদ পাবলৈ সক্ষম হ'ব। ঠিক আছে, আপোনালোকে নিজেও খাওক আৰু আপোনালোকৰ ল'ৰা ছোৱালীকো খুৱাওক। এতিয়া লকডাউন যিহেতু খাবলৈতো বহুত সকলোৰে মন গৈ থাকে, গতিকে ঘৰতে খাই চাওকচোন, কেনেকুৱা পায় মোক জনাব। ঠিক আছে, মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি পেলাই আগফালে নাহিলে মনটো অকণো ভালেই নালাগে। আপোনালোকৰ বাৰু তেনেকুৱা হয়নে? মোৰ যে একদম ৰাতিপুৱা শুই উঠি অকণমান আগফালৰ পৰিৱেশটো যদি চাবলৈ নাপাওঁ তেতিয়া মনটো কিবা ভাল নালাগে। মই আহিলোঁ দেখিছোঁ নেৰানেপেৰা বৰষুণ দি আছে। শুই উঠিয়ে দেখিছোঁ নেৰানেপেৰা বৰষুণ। কালি দিনটো ভাল আছিলে, ৰ'দ দিছিলে। গৰম হ'লেও ৰ'দেই ভাল লাগে, ফৰকাল লাগে। তেনেকৈ বৰষুণটো ভাল লাগে। বৰষুণটো ৰাতি দিলেহে ভাল লাগে শুই পেলাই। এনেকৈ দিনটো নেৰানেপেৰা বৰষুণ দি থাকিলে কিবা মনটোও ভাল নালাগে, সেমেকা সেমেকা লাগে, লেতেৰা লেতেৰা লাগে, কিবা লাগে মানে শান্তি মানে। আপোনালোকৰ বাৰু কেনেকুৱা লাগে? আজি আপোনালোকক মই ভাবিছোঁ অকণমান চুলিৰ যতন লৈ দেখাম। এতিয়া যিহেতু লকডাউন হ'লেও দেওবাৰ দিনটো কিবা এটা স্পেচিয়েল লাগে। আজি দেওবাৰ, শৰীৰ চৰ্চা কৰিম একদম। বৰষুণ দি থাকিলে বানাগ্ৰস্ত এলেকাবোৰত কিমান যে সমস্যাৰ সৃষ্টি হৈছে। এনেই বানপানী হৈ আছে, তাৰ উপৰিও যদি আৰু বৰষুণ দি থাকে তেতিয়া তেওঁলোকৰ অৱস্থা কেনে হৈছে বাৰু? মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যে সোনকালে ৰ'দ দিয়ক আৰু সেইবোৰ এলেকাত সোনকালে পানী শুকাওক আৰু সকলোৱে নিজৰ নিজৰ বাসগৃহ, বস্তু, পৰিয়াল সকলোকে ঘূৰাই পাওক, তেওঁলোকে হেৰুৱাখিনি ঘূৰাই পাওক। তাকে ঈশ্বৰৰ ওচৰত মই ভাবিছোঁ, কামনা কৰিছোঁ যাতে সোনকালে সকলো অৱস্থা আগৰ দৰে ঘূৰি আহক। ক'ভিড-19 কি মহামাৰী, কি দিন আছিল, কি হৈ গ'ল। আচলতে আমাৰেই মানুহৰেই ভুল আছিল। আমি প্ৰকৃতিক বহুত অত্যাচাৰ কৰিছিলোঁ। সেইকাৰণে হয়তো এতিয়া প্ৰকৃতিয়ে আমাক বহুতাই অত্যাচাৰ কৰিছে। ঠিকে আছে, আমি কোৱাৰ যোগ্য, কাৰণ আমিও বহুত বেছি প্ৰকৃতিক অত্যাচাৰ কৰিছিলোঁ। আচলতে গোটেই প্ৰদূষণ, বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ, পানী প্ৰদূষণ, গোটেই জীৱ জন্তু মৰা, গছ গছনি কাটি গোটেই অৱস্থা নাইকিয়া কৰিছিলোঁ। যেতিয়াই এই মহামাৰীৰ সৃষ্টি হ'ল, সকলোৱে ঘৰত থাকিবলৈ লকডাউন হ'ল, চাবচোন গোটেই পৰিৱেশটো বেলেগ হৈ গ'ল। গোটেই সেউজীয়া চাৰিওফালে, একো শব্দ প্ৰদূষণ নাই, বায়ু প্ৰদূষণ নাই, এটা ধুনীয়া পৰিৱেশ সৃষ্টি হৈছে। আগতে ইমান দিনলৈ বহুত বেছি গৰম হয়, কিন্তু এইবাৰ ইণ্ডাষ্ট্ৰি চলা নাই, বায়ু প্ৰদূষণ হোৱা নাই। সেইকাৰণে এইবাৰ যিমান বৰষুণ হৈছে আগতে সিমান বৰষুণ নহয়, খৰাং অৱস্থাৰ সৃষ্টি হয়। এইবাৰ খেতিয়কসকলৰো বহুত ভাল হৈছে, বৰষুণ দিছে, তেওঁলোকে ধুনীয়াকৈ খেতি কৰিব পাৰিছে। হ'লেও বানাগ্ৰস্ত এলেকাবোৰত বহুত কষ্ট হৈছে। তাৰ কাৰণে সোনকালে বৰষুণটো নাইকিয়া হওক, ৰ'দ দিয়ক। মাজে মাজে দুই এজাক বৰষুণৰ প্ৰয়োজন হয়, কিন্তু এনেকৈ নেৰানেপেৰাকৈ সপ্তাহ বৰষুণ নালাগে। ভগৱান সোনকালে সকলো ঠিক কৰা আৰু আগৰ অৱস্থা লাগে। আমি আমাৰ ভুলৰ স্বীকাৰ কৰিছোঁ, অনুশোচনা কৰিছোঁ আৰু আমি যাতে আগলৈ এনেকুৱা কাম কোনেও নকৰোঁ। এজোপা গছ যদি কিবা দৰকাৰত কাটিব লগা হয়, এজোপা গছ কাটিলে দুজোপা গছ ৰুবলৈ লাগে। এয়া লৈছোঁ মই মিঠি গুটিৰ পেষ্ট। ইয়াতে মই এচামুচ দৈ,
মিঠি গুটি গুড়িৰ লগত মিক্স কৰি লৈছোঁ। তাতে এচামুচ মৌ, এচামুচ এল'ভেৰা জেল আৰু দুচামুচ আপোনালোকে নাৰিকল তেল বা আপোনালোকে যি তেল ব্যৱহাৰ কৰে, যি ভাল পায়। মই নাৰিকল তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে কেষ্টৰ অইল বা যিকোনো ধৰণৰ বাদাম তেল ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত মিশ্ৰণটো এনেকৈ মিলাই পেলাই চুলিখিনিত আপোনালোকে চুলিৰ গুৰিত লগাই দিব। ভালকৈ লগাই ল'ব যাতে গুৰিত লাগে আৰু গোটেই চুলিখিনিয়ে পোৱাকৈ লগাব যাতে চুলিৰ যিকোনো ধৰণৰ সমস্যা সমাধান হয়। এনেকৈ গোটেইখিনি চুলিত লগাই এটা ক্লিপ দি বান্ধি থ'ব পাৰে। তাৰপিছতে 2 ঘণ্টা বা 1 ঘণ্টা ৰাখি 2 ঘণ্টা বা 1 ঘণ্টাৰ পাছত কিবা এটা চেম্পু আপোনালোকে সদায় ইউজ কৰা চেম্পু মূৰ ধুই দিব। তাৰপিছত ৰিজাল্টটো চাম বলক। বন্ধুসকল, মই চুলিত যিহেতু কিবা এটা লগাইছিলোঁ আৰু আপোনালোকক কৈছিলোঁ যে ৰিজাল্টটো কেনেকুৱা হ'ব, আপোনালোকেও চাওক, ময়ো গম পাম। মই আগত লগাইছোঁ, তথাপিও আপোনালোকক যেতিয়া দেখুৱাইছোঁ ভালকৈ দেখাইছোঁ। মোৰ চুলিখিনি কোমলেই লাগিছে, ভালেই লাগিছে, ভাল হ'ব যেনেই লাগিছে। এবাৰ লগালেতো নহ'ব, আপোনালোকে সপ্তাহত 2বাৰ লগাব পাৰে, একো অপকাৰ নকৰে। যদি আপোনালোকৰ চুলিৰ সমস্যা একেবাৰে মানে বেয়া, তেতিয়াহ'লে আপোনালোকক সপ্তাহত 2বাৰকৈ লগাব পাৰে। এনেই নৰ্মেল চুলিত আপোনালোকে সপ্তাহত এবাৰকৈও লগাব পাৰে। খুব ধুনীয়া ৰিজাল্ট পাব। চুলিখিনি একদম চুলিৰ মানে মিঠি গুটিটোৱে চুলি গ্ৰ' কৰাত সহায় কৰে আৰু বহুত ভাল হয়। চুলিৰ যিকোনো সমস্যাৰ কাৰণে মিঠি গুটিটো ভাল হয়, সেইকাৰণে আপোনালোকে লগাই চাব পাৰে। আপোনালোকে লগাই চাব আৰু ক'ব মোক কেনেকুৱা পালে। আপোনালোকে কিবা এটা ক'লে মোৰো ভাল লাগে দিয়কচোন। যদি মই কিবা ভুল দেখাইছোঁ তেতিয়াহ'লে ভুলটো শুধৰাই দিব। ঠিক আছে, আজিৰ ভ্লগটো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সহজতে পাই থাকিব। ঠিক আছে, আজিলৈ বাই বাই। আকৌ আহিম নেক্সট ভিডিঅ'।